চকুমুদি কাণুৱে ভাবিবলৈ চেষ্টা কৰিলে তাক কিহে ইমান কষ্ট দিছে, কিহে কন্দুৱাইছে। কেৱল ঘৰখন এৰি যোৱাৰ দুখতেই সি কাতৰ হৈ পৰিছেনে? তাক কষ্ট দিছে নিজৰ সীমাবদ্ধতাৰ অনুভৱে। তাৰ চৌপাশ ভৰপূৰ কৰি তুলিব নোৱাৰাৰ যন্ত্ৰণাই তাক চেপি পেলাইছে। নিজৰ সীমাবদ্ধতা আঁতৰাই পেলোৱাৰ প্ৰথম চৰ্ত তাক স্বীকাৰ কৰি লোৱাটো। তাৰ সীমাবদ্ধতানো ক'ত আছিল? কিশোৰ কালত পিতৃবিয়োগ হোৱাৰ ফলত সি এহাতে অসহায় হৈ পৰিছিল, আনহাতে স্বাধীন। সেই স্বাধীনতাক সি কেনেকৈ কামত লগালে? নিজৰ জীৱনৰ সকলো সিদ্ধান্ত সি নিজেই ল'লে। শুদ্ধ আছিল নে তাৰ সিদ্ধান্তবোৰ? আন্ধাৰ চোতালখনত এজাক জোনাকী পৰোৱা, কাঠনিৰ পৰা ভাহি আহিছে নিশাচৰ চৰাইৰ মাত। লাহে লাহে কাণু পদূলিৰ ফালে আহি থাকিল। মনৰ ভিতৰত উপলব্ধিৰ কিছুমান বুট জোনাকী পৰোৱাৰ দৰে জিলিমিলাই থাকিল। নোৱাৰে, এটা জীৱনত সকলো কাম মানুহে শুদ্ধকৈ কৰিব নোৱাৰে। ক'ৰবাত উজুতি খায়, ক'ৰবাত পিছলি পৰে, কোনোবা সময়ত দিগ্ভ্ৰম হয়, দেখা নাপায় সন্মুখৰ বাট, খেপিয়াই খেপিয়াই মাথো গৈ থাকে। মূৰৰ ওপৰত অনন্ত আকাশে তাক অহৰহ হাত বল দি আছিল। মাটিৰ পৃথিৱীৰ অজস্ৰ বন্ধনে তাক চেপি ৰাখিছিল। আকাশৰ আমন্ত্ৰণ গ্ৰহণ কৰিব নোৱাৰাৰ যন্ত্ৰণাই তাক বিদ্ধ কৰিছিল। কিন্তু এই পৰিমাপহীন যন্ত্ৰণাটো কেৱল তাৰেই নহয়, সকলো ব্যক্তিৰ জীৱনৰ আৱসংগীত। আন্ধাৰৰ মাজেৰে খোজ পেলাই কাণু পদূলিত থোৱা চাইকেলখনৰ ওচৰ চাপিল। শ্ৰোতাবন্ধু, এয়া আছিল কাব্যশ্ৰী মহন্তৰ উপন্যাস কাণুৰ আকাশ কাণুৰ পৃথিৱীৰ শেষ অংশ।